মধ্যে এটা বায়োফক যেটো মাছ পালন কৰা এটা ইউনিট এটা ডেভেলপ কৰিবলৈ লৈছোঁ। দুটা লেয়াৰ ফাৰ্ম দিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ আৰু পিকেৰী গোটেৰী আৰু ডায়েৰী ফাৰ্ম খোলাৰ কাৰণে আমি ইতিমধ্যে আঁচনি পাছ কৰাইছোঁ। আৰু ইয়াৰ লগতে আপোনালোকৰ আগত মই ক'বলৈ পাই সুখী হৈছোঁ, আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে ক্লাছ 1 to ক্লাছ 8 যিমান ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক ভাল এখন বেগ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ লগতে ক্লাছ 8 to ক্লাছ 12 যিখিনি ল'ৰা আছে যিসকলে আজি সুবিধা পোৱা নাই এইখিনিৰ কাৰণে চাইকেল দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু প্ৰত্যেকটো আমাৰ পৰিষদীয় কনষ্টিটুৱেঞ্চিত আমি 25টাকৈ হাই মাছ লাইট আন্ধাৰত মানে গাঁও অঞ্চলত চলা ফুৰা কৰা দিগদাৰ হয়, এইকাৰণে 25টাকৈ হাই মাছ লাইট দিয়াৰ কাৰণে ইতিমধ্যে ঠিক কৰা হৈছে। আৰু ইয়াৰ লগতে আমাৰ প্ৰত্যেকটো ব্লক হিচাপে আমাৰ যিখিনি বেনিফিচিয়াৰী আছে বেনিফিচিয়াৰী স্কিম আমি তৈয়াৰ কৰিছোঁ। ৰায়ত ভিক্টিমবিলাকক আমি পইচা দিয়াৰ অনুদান দিয়াৰ কাৰণে ঠিক কৰিছোঁ। মুঠতে আমি এইটোৱে আমাৰ চৰকাৰে আমি দল হিচাপে আমাৰ চৰকাৰ হিচাপে আমি ঠিক কৰিছোঁ যে ৰাইজে আগবাঢ়ি যাব লাগিব, অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব, শিক্ষা খণ্ডটো টনকিয়াল হ'ব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক হ'ব লাগিব। আৰু সেই গোটেইখিনি কথা লক্ষ্য ৰাখি আমাৰ ভিজন ডকুমেণ্টটো আমি তৈয়াৰ কৰিছোঁ। আৰু মই আশা কৰিছোঁ এই ভিজন ডকুমেণ্টে আমাক অনাগত দিনত আমাক গাইড কৰিব আৰু এই ভিজন ডকুমেণ্টটো লৈ পেলাই আমি আমাৰ বিটিআৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণক আগুৱাই লৈ যাব পাৰিম, এইটো আমি বিশ্বাস ৰাখোঁ। আজি আপোনাক মাটিৰ পাট্টা কোনে দিছে? 1 মাহ হোৱা UPPL চৰকাৰে মাটিৰ পাট্টা দিছে আজি 5700 মানুহক। আৰু আমাক কৈছিলে মাটিৰ পাট্টা নিদিব, আৰু এতিয়া আমি ৰেডি কৰি থৈছোঁ 11000 মানুহক আৰু মাটিৰ পাট্টা দিম আমি এপ্ৰিল মে মাহৰ ভিতৰত। আৰু ইয়াৰ পিছত 2021 চনত প্ৰায় 1 লাখ মানুহক আমি মাটিৰ পাট্টা প্ৰদান কৰিম। সেইকাৰণে এপ্ৰিল মাহৰ পিছত আৰু আমি চাকৰি দিম আৰু আমি নিযুক্তি দিম। এই নিযুক্তিবিলাকত কাৰো পৰা 8 পইচা ল'ব নোৱাৰিব। কোনোবা যদি অফিচাৰে 8 পইচা 1 টকা পইচা লয় তাক লগে লগে ছাছপেণ্ড কৰা হ'ব। ইয়াত কাৰো লগত খাতিৰ নাই। এতিয়া আমি বহুত আঁচনি ইতিমধ্যে ৰূপায়ণ কৰিছোঁ। যিসকলে পিঠা বিক্ৰী কৰি খায়, হাজিৰা মুজিৰা কৰি খোৱা আমাৰ মহিলাসকলৰ কাৰণে 10,000 কৰি অনুদান দিয়া প্ৰজেক্ট আমি অলৰেডি স্কিম আমি চেংচন কৰিছোঁ। সেল্ফ হেল্প গ্ৰুপক মই কৈছিলোঁ 75,000 কৰি টকা পাব লাগে। ইতিমধ্যে NRLM-ৰ পৰা বাক্সা, ওদালগুৰি, চিৰাং 4টা ডিষ্ট্ৰিক্টত 50,000 কৰি টকা 4,700 সেল্ফ হেল্প গ্ৰুপে পাইছে। আৰু আমি চৰকাৰৰ পৰা 30,000 কৰি টকা দিবলৈ ওলাইছোঁ। মুঠতে 80,000 কৰি সেল্ফ হেল্প গ্ৰুপে টকা পাবলৈ গৈ আছে। এই টকা চব সেল্ফ হেল্প গ্ৰুপ হ'ব, কিন্তু ফাৰ্ষ্ট ফেজত মাত্ৰ 4,700 পাইছে। আজি গাঁৱে ভূঞে বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰিবলৈ লৈছোঁ। গাঁওবুঢ়াসকলৰ সমস্যা, VDPৰ সমস্যা, আশা কৰ্মীবিলাকক আমি কৈছোঁ যে তেখেতসকলে যিখিনি দৰমহা পাই আছে ইয়াত আমি আৰু 1,000 টকা তাত আমি আৰু এড কৰি দিম, তাত যোগ কৰি দিম। আমাৰ অংগনবাড়ী ৱাৰ্কাৰসকলৰ কাৰণে যিখিনি দৰমহা পাই আছে তাত আমি কিছুমান ধন আৰু যোগ কৰি দিম যাতে তেখেতসকলে ভালকৈ চলিব পাৰে। তো সেইকাৰণে ৰাইজ এতিয়া আমাৰ অঞ্চলত স্কুল কলেজ চব প্ৰভিন্সিয়েলাইজ হৈ যাব। স্কুল কলেজ আৰু ইয়াত ভেঞ্চাৰ হৈ নাথাকে। মাষ্টাৰবিলাকৰ চাকৰি ৰেগুলাৰ হ'ব। প্ৰত্যেকটো অফিচত যিটো আছে অফিচাৰবিলাকে নিয়মীয়াভাৱে কাম কৰিব লাগিব। আৰু ইয়াৰ লগতে হেল্থ ছেক্টৰত আজি যিটো মানে আমাৰ স্বাস্থ্য যিটো ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টত আমাৰ মানুহবিলাকৰ যিটো কেঞ্চাৰ হৈছে, বহুতৰে আজি পেৰালাইজ হৈছে, কিডনীৰ বেমাৰ হৈছে, সেই মানুহবিলাকক অনুদান দিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ। কিছুমান বেমাৰীয়ে 1 লাখ 1.5 লাখ পৰ্যন্ত টকা চৰকাৰৰ পৰা পাবলৈ সক্ষম হ'ব। সেই আঁচনিবিলাক তৈয়াৰ কৰিছোঁ। যিসকল ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ পঢ়িব, ডক্টৰ পঢ়িব, IIT পঢ়িব, IAS IPS হ'বলৈ বিচাৰিব, এই সকলৰ কাৰণে স্কলাৰশ্বিপ দিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ। সকলো ফ্ৰী পঢ়িবলৈ পাৰিব, স্কলাৰশ্বিপ দিয়া হ'ব।